জীৱনত যেতিয়া প্ৰথম ইউটিউবত ভিডিঅ' আপলোড কৰিব আপোনালোকে এইটো আশা নকৰিব যে ভিউ আহিব আপোনালোকৰ বা পইচা লগে লগে পাব, একমাহ পিছতে পইচা পোৱা আৰম্ভ হ'ব, সেইবিলাক নহয়। মেহনত কৰিব লাগিব, কষ্ট কৰিব লাগিব, একদিনতে সফল হোৱাৰ সেইটো আশা বাদ দিয়ক। সেইটো যিবিলাকে যায় সিহঁতে কিসমতৰ ভৰসত যায় আৰু সিহঁতৰ চেনেল নীতিকে বেছি দিন। গতিকে আপোনালোকে কনচিষ্টেঞ্চি বনাই ৰাখি পেলাই ভিডিঅ' আপলোড কৰি থাকক, মেহনত কৰি থাকক, একদিন নহয় একদিন ভিউ আহিব। আৰু ভিডিঅ' সদায় ছুটি কৰিব যেতিয়ালৈকে আপোনাৰ এটা পৰিচয় নহয়। তো আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ, আকৌ লগ পাম কালি। ধন্যবাদ। और हाँ, ऐसे ही मज़ेदार वीडियो 1 मिनट वाला वीडियो आता रहेगा, रोज़ आएगा। तो आप खुद देखना कि कितने दिन में मेरा चैनल ग्रो होता है। बाकी अभी 1 मिनट नहीं हुआ है इसलिए मैं बोल रहा हूँ, जब 1 मिनट पूरा होगा मैं वीडियो बंद कर दूँगा, फिर कल मिलेंगे, ठीक है। মানে মই কেতিয়া ভিডিঅ' বনাই থাকোঁতে হিন্দী কৈ পাওঁ, অসমীয়াৰ পৰা হিন্দী হৈ যায় মই গমেই নাপাওঁ। কাৰণ হিন্দীটো বনাওঁ, অসমীয়াটো বনাওঁ, মিক্স হৈ যায়, মোৰ খিচাৰি হৈ যায় কেতিয়াবা কণ্টেণ্টবিলাক। এতিয়া মই অসমীয়া বনাই আছোঁ, কিন্তু মই পাহৰি গৈছিলোঁ যে অসমীয়া বনাই আছোঁ, হিন্দী কৈ পাইছিলোঁ। এতিয়াহে মনত পৰিছে আকৌ। দে বাই।